নরেন্দ্র মোদী মিশলিয়া ইনকিলাব জিন্দাবাদ নরেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় সরকারে নাগরিকত্ব সংশোধনী বিধেয়কখন আজি রাজ্যসভাত উত্থাপন কৰাৰ কথা ঘোষণা কৰিছে। আমি ইয়াৰ তীব্ৰ ধিক্কাৰ দিছোঁ আৰু আমি বিৰোধ কৰিছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়কখন যেতিয়ালৈকে সংসদৰ পৰা ইয়াক পৰৱৰ্তী সময়লৈকে যেতিয়ালৈকে এই বিধেয়কখন একেবাৰে বন্ধ নকৰে তেতিয়ালৈকে এই সংগ্ৰাম চলিব আৰু আমি এই সংগ্ৰাম তীব্ৰতৰ কৰিম। আজি এই প্ৰতিবাদী সমদলৰ জৰিয়তে আৰু প্ৰতিবাদী এই বিধায়ক দা আৰু টায়াৰ জ্বলে আমি বৰপেটা আৰু বাক্সা সীমামূৰীয়া অঞ্চলত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু APMCৰ উদ্যোগত ইয়াত তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু এই প্ৰতিবাদ চলি থাকিব। যেতিয়ালৈকে এই বিধেয়ক বাতিল নহয় তেতিয়ালৈকে এই সংগ্ৰাম চলি থাকিব।